নমস্কাৰ ৰন্ধলি গহনাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, বহুতে ভাল পাইছে। বিশেষকৈ কপাৰ বেছৰ যিটো জুৱেলাৰী মানে অসমত এটা বৃহৎ এটা ডাঙৰ বজাৰ হৈ আছে, বজাৰ দখল কৰি আছে। সেই বজাৰখন যাতে অতি সোনকালে নাইকিয়া হওক আৰু বহুতে মোক ভাল পাইছে আৰু কমেণ্ট কৰিছে যে বিশেষকৈ আমাৰ অসমীয়া গহনাটো এই থলুৱা যিসকল শিল্পী, সেই শিল্পীসকলক মানে একেবাৰে পেটে ভাতে নাইকিয়া কৰাৰ চেষ্টা কৰিছে। গতিকে সেই গহনাটো পৰাপক্ষত নিকিনিব। আৰু গহনা দুটামানৰ ডিজাইন দেখাইছোঁ আৰু এটা বস্তু দেখাব বিচাৰিছোঁ আজি, যিটো আপোনাৰ অৰিজিনেল ষ্ট'নত সোণপাতটো কেনেকৈ লগায়, কাৰণ বহুতে নাজানে। গতিকে দেখাব ওলাইছোঁ আৰু ইয়াত দুটামান গহনা দেখাইছোঁ, চাব। ইয়াতে আপোনাৰ মীনা জোনবিৰি, ডাঙৰ এটা জাপি আৰু এযোৰ হেঙিং হ'ব। এতিয়ালৈকে কাম হোৱা নাই, আধৰুৱাকৈ আপোনালোকক বস্তুবোৰ দেখাইছোঁ। ঠিক আছে, এয়া আমাৰ লগাই আছে কোৱালিটি, যিটো ৰিয়েল ষ্ট'ন, যিটো অৰিজিনেল ষ্ট'নত সোণপাত। অকণমান লাগি দিয়াচোন। আপোনালোকে চাব, অৰিজিনেল ষ্ট'নত সোণপাতবোৰ এনেকৈ লগোৱা হয়, জাপি জাপি লগোৱা হয়। আৰু জেনেৰেল ষ্ট'ন হ'লে সোণপাতবোৰ এজাপ বা দুজাপ, আৰু তাত এটা আমি আঠা ইউজ কৰোঁ। সেই আঠাটো দি পেলাই আমি সোণটো লগাওঁ। আৰু কোৱালিটি হ'লে মানে অৰিজিনেল ষ্ট'ন হ'লে, যিটো ৰাজস্থানৰ পৰা আমি আনো, সেই ষ্ট'নটো হ'লে আমি এনেকৈ জাপি জাপি সোণ লগাওঁ। এইটো ইমান সোনকালে বেয়া নহয়, সেইটো কাৰণে আমি এটা লাইফ টাইম ৱাৰেণ্টি দিব পাৰোঁ। সৰু ডিজাইন এটা কালি মই আপলোড দিছিলোঁ, যোনে চাইছে তেখেতলোকে গম পাব চাগে। এটা পাত ডিজাইন কৰিছিলোঁ। ঠিক আছে, আজিৰ ভিডিঅ' ইমানেই। আৰু আমাৰ কাষত এজনে আমাৰ ফ্ৰেমিং কৰি আছে, এখন জোনবিৰি ফ্ৰেমিং। কেনেকৈ কৰিছে, পিয়'ৰ ওপৰত কৰা হয়। আমাৰ ইয়াতে কোনো ধৰণৰ মিক্স কপাৰ বেছত কাম কৰা নহয়। ঠিক আছে, আজিলৈ ইমানেই। আৰু আপোনালোকক গহনা লাগিলে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে আৰু নতুন নতুন ভিডিঅ'বোৰ চাবলৈ যদি আপোনালোকৰ মন যায়, তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।